দে রাস্তার কাহে কাহে যাবি আজিকালির স্কুটার খুব জোরে চলাও হ্যা ভালকে পড়িবি দে বাবু দে ভালকে পড়িবি হাও 2-10 টাকা লৈ যা ওই যে তো তলত চিংড়া খাবি ভাইটি মোৰ স্কুলত যাবলৈ মনে নাযায় বেগটো আৰু চাকটো লোৱা মই মাছক যাওঁ দেউতা আহিলে স্কুলত যোৱা বুলি ক'বা দেউতাই আমাক ইমান কষ্ট কৰি পঢ়াইছে তুমি সদায় সদায় কিয় নকৰা যাওঁ খালে বানত ও দাদা পৰিছেনে মনত তোৰ দাদা ও দাদা ঘৰত আছে ও আছো আছো ও মাষ্টৰ বাবু দেখো আহক আহক আৰু আপোনাৰ ল'ৰা দুটা আছে ঘৰত লৰাটো আছে ঘৰত পঢ়ি আছে আপোনাৰ ডাঙৰ ল'ৰাটো স্কুলত যোৱা নাই যে বহুকেইদিন মাষ্টৰ বাবু লৰাটো স্কুলত গৈ আছে সদায় সিটো যোৱা নাই আজি 4 দিনমান হ'ল স্কুলত যোৱাই নাই এদিনো স্কুলততো সদায় গৈ আছে টাইমত এতিয়া ঘৰত আছে নে নাই আছে 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 পঢ়ি আছে আহক লৰা দুটা বাবু তই বোলে 3 দিন ধৰি স্কুলত যোৱা নাই মাষ্টাৰ বাবু গৈছিল ক'ত গৈছিলি তইতো সদায় স্কুললৈ গৈ আছা ঘৰৰ পৰা ওলাই ক'ত গৈছিলি হা ক'ত গৈছিলি ঐ সৰু বাবু দাদা ক'ত গৈছিল দেউতা দাদাই বেগটোৰ চুলাতে দি হঠাতে মাছ মাৰিবলৈ গৈছিল ঐ তোক মই স্কুলত পঢ়িব পঠাইছিলো নে মাছ মাৰিবলৈ পঠাইছিলো হা বদমাছ কাণ ছিঙি পেলাম স্কুলত যাই বোলে মাৰিব নালাগে স্কুলত যাই বোলে মাৰিব নালাগে চাদা কৈ দেচোন তহঁতৰ চোপাত বোলে কিবা হাল্লা লাগছে আমার সুপাত তুমি গম পাও না নাকি নাই রিয়া নগেন হিরো জানছে মানে ই যি খেতি কৰে যি নগেন হিরোর সরু লড়াতো স্ট্যান্ড বাসি দূর এতিয়া কৈছে তুমি গমে পাও নাই নাই গম পোৱা নাই এত বা ভালো লাগি আছে তোকে পঢ়িছিলা অ ভালে হৈছে আজি হৈছে না কিয়া ভালো হয়েছে ভাল লাগছে মোরও ভাল লাগছে শুনি মোৰ মনৰে কল্পনাত যিটো কাহুৱা না মোৰ প্ৰেমৰে থাপনা সবজি লব বিটা কিনছ আগলা এ সবজি আনি লব অলপ কেনে কাম চাম হেৰি সব পটল কেমান কাটিছ পটল এনে মই 50 টকাকে বেচিছো হা তুমি ললে কিবা এটা কম কৰিম দে দে কিবা এটা কম কৰি দে 1 কিলো দে 1 কিলো লাগব না দে দে বাকি তোমাৰ খবৰ আছো দে এনেকে কিবাকে চলি কেনে তোমাৰ ভাইটি এটা আছিল হা ক'ত থাকা কৈছে অ হি বাহিৰত পঢ়ি আছে দে তুমি যাবা হা যা লব রে সবজি এ সবজি লব ইমান টাইম নগেৰেছ বস ভাল পাৰাছে কিনো ভাল খবৰ আহিলে আমাৰ ডিপুৰ ওপৰত চাকৰি হৈছে আইপিএছ চাও আইপিএছত পৰীক্ষাত উত্তীৰ্ণ হ'ল বিপু কুমাৰ দাস আচ্ছা আমাৰ সৰু কাপত ভাল ৰিজাল্ট কৰিছে গধূলি পেলাই কেইটামান মানুহ মাতি পেলাই কিবা এটা খানাৰ যোগাৰ কৰি দিব লাগিব এ বাপা কেইদিনো যোগাৰ কৰি কিবা এটা কৰিব লাগিব নাই কেইটামান পইচা আছে কিবা এটা কৰিব লাগিব আছে তোৰ হাতত বাপা হ'ব দে কিবা এটা কৰিম দে মিলাই মিলি কি হল মোৰ গাটো বয়া হা মোৰ গাটো বয়া ভাল পাইছে না অলপ অলপ সৰু বাপুটো খবৰ বতৰি আপোনাৰ তই যাই পেলাই আপোনাক খবৰ লৈ আহিছো যাব পৰা নাই মই লকডাউনৰ কাৰণে এই লকডাউন খোলা দিছি এই লকডাউন খোলা দিলে মই যাই আপোনাক খবৰ লৈ আহিম তই ইমান টেনশ্যন নকৰাকে বাপা গম পাইছো দে মই তাক মই ফোন কৰিব পৰা নাই
মোবাইল পইচা ভৰাব নালাগে আমাৰ সন্তানটোৰ ঘৰতো তাত পইচা ভৰাব যাম আৰু ৰিচাৰ্জ কৰি গুচি লাগে এইবিলাক ফোন এটা কৰি নহয় নকৰি জানি জীবনে প্রতি খোঁজে খোঁজে ভাবে বুকু খপুনে প্রতি পাহে পাহে বেরোবো কোন আপনি ও আমার স্যার আপনি কোন আছে আমার ভাইটি হাইতি নাকি কি আনছে আপনি মনাত এই কিবা আছে অলপমান শাক পাচলি এই চাকচোন চাওঁ চাওঁ এই চাওক শাক পাচলি দিবি স্যার জিকে আনছি এই লৈ যাক স্যার আপোনাক বিচাৰি গাঁৱৰ পৰা মানুহ এজন আহিছে আহিবলগীয়া ভাইটি ভালে আছ দাদা কৈ আহিছ ভাইটি তোৰ ভালনে আছো আৰু মানে ব্যস্ততা সময় নাই আজি ইমান দিনৰ মূৰত মনত পৰিল যে না আহিব পৰা নাই দেউতাৰ বেমাৰ এনেকৈ পথাৰতো নামিব লাগিল বহুত সমস্যা এইকেইদিন সেইকাৰণে আহিব পৰা নাই আৰু তোৰ খবৰ ফোন কৰিবও পৰা নাই মই তই বেয়া পাই আছে কিজানি আচলতে ইমান অভাৱ অভিযোগ বহুত কিলো সেই দিনৰ পৰা এতিয়া অলপ লাইফটো অলপ বেলেগ ধৰণে জীয়াব চেষ্টা কৰিছোঁ ইয়াত কি আছে মোনাখন ল দেউতাই কিবা দি পঠাইছে দাদা আচলতে ভাবে কি এইবোৰ মই কি ইয়াত খাব পোৱা নাই সেই গাঁৱৰ পৰা মানুহক দেখাই দেখাই কেইডালমান ঢেকীয়া কেইডালমান কচু লৈ এনেকৈ আৰু কিমান পইচা নিবি আচলতে তোমালোকৰ ল'ৰা ছোৱালীৰ পৰা কি শিকিব অলপমান হাই থিংকিং আজি মোক দেখিছা এই ঘৰ এই অট্টালিকা দেখিছা যদি মই তোমাৰ লগত এই থিংকিং থাকিল হয় আজি মই এনেকৈ কৰিব নোৱাৰিলো হয় বুজিছা ভাইটি দেউতাই এইখিনি বস্তু বৰ আগ্ৰহেৰে দি পঠাইছিল তোলৈকে তই ৰাখ আৰু এটা কথা কওঁ তোক মই অহা 20 তাৰিখে আমাৰ বাৰ শ্ৰাদ্ধ তই নহাকৈ নাথাকিবি আৰে গাঁৱৰ পৰা এই কচু ঢেকীয়া এইবোৰ ৰাখিলে মোক কি মোক নিজক অপমান কৰোঁতে হয় আৰু মোৰ পত্নীয়ে কি ভাবিব আৰু কি 20 তাৰিখ মাৰ শ্ৰাদ্ধ মই 20 তাৰিখে যাব নোৱাৰিম কিন্তু মোৰ পত্নীৰ বাৰ্থডে আৰু আচলতে সেইবোৰ আছে মনত নাই আৰু কাৰণ পাহৰিব পৰাটো এটা আৰ্ট আৰু পাহৰিব নোৱাৰে সেইখিনি এটা বেমাৰ দাদা এতিয়া সময় হেল্ল' মিষ্টাৰ বৰুৱা হয় মই গৈ আছোঁ আপোনাৰ এই লাখটকীয়া টেণ্ডাৰটো বাৰু মই চাইন কৰি দিম হয় 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 মই যাই আছোঁ বেছি দেৰি নহয় যাই আছোঁ অলপ সময় 5 মিনিট ঠিক আছে দাদা দাদা এই মাৰ শ্ৰাদ্ধৰ কাৰণে এখন 50 টকা আছে নালাগে দে ভাইটি তই ৰাখি থৈ দিম আৰু ভাইটি মই বেছি দেৰি নকৰোঁ মই যাওঁ কিন্তু পাৰিলে দেউতাই বিৰাট আগ্ৰহেৰে মাতিছে তই যোৱাৰ কাৰণে ব্যৱস্থা কৰিবি যদি পাৰা নগ'লেতো নাই তোক বেছি জোৰ কৰিব নোৱাৰোঁ যাওঁ দেই মই ঠিক আছে তই এতিয়া যাওঁ পালতে দেউতা আহিলো দে দেউতা সৰু বাপু ভালে আছে নে তাৰ কথা কৈ লাভ নাই দেউতা সি আৰু আহিব নোৱাৰে সি বহুত ডাঙৰ মানুহ সি মাছ শ্ৰাদ্ধটো বোলে আহিব নোৱাৰে দেউতা তাৰ কথা কৈ লাভ নাই দেউতা তাক পাহৰি যা সি নহ'লে আহিব দেউতা দেউতা তোৰ ভালনে দেউতা আগুৱাই যাবা দেউতা তথাপি নোৱাৰে দেউতা 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 এম্বুলেন্স এম্বুলেন্স দেউতাৰ কি হ'ল দেউতাৰ কি হ'ল দেউতা 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 যদি তোকে
চকুলো চুকাই দিবালে